কৃষ্ণ শংকৰ গুৰু হৰি। হেল্ল' গাইজ, বন্ধুসকল, আমি এতিয়া গৈ আছোঁ নাহৰকটীয়া অভিমুখে 91তম শংকৰদেৱ অধিৱেশনলৈ চাবলৈ গৈ আছোঁ। নাহৰকটীয়াৰ পৰা প্ৰায় 4 কিলোমিটাৰমান দূৰ হয়। আজি প্ৰথমটো দিন, আজি কাইলৈ শোভাযাত্ৰা আছে। 24 তাৰিখ আজি প্ৰথমটো দিন, মানে আজি বৃহস্পতিবাৰে শুক্ৰবাৰে কাইলৈৰ পৰা মানে হেৰি হ'ব, মেইন মিটিংখন হ'ব কাইলৈৰ পৰা। কাইলৈ পৰহিলে তৰিলে 3 দিন হ'ব, শুক্ৰ শনি দেও। তাকে আমি চাবলৈ গৈ আছোঁ। আমি মৰিগাঁৱত হওঁতে গৈছিলোঁ চাবলৈ, বা মৰিগাঁৱত কেনেকুৱা মানুহ হৈছিলে, ইয়াত বা কি হৈছে চাওঁগৈ কি হয়, আপোনালোককো দেখাম, চাই যাব। চাহ বাগিচাৰ মাজে মাজে শংকৰ সংঘ অধিৱেশনলৈ যাত্ৰা। কি কৈছা? বগৰী খাই আপেল বগৰী। মেইন গেট ইয়াতে সোমাব। কি সুন্দৰ পৰিৱেশ। ৰাঙলী পথাৰ আজি বৈকুণ্ঠ পুৰি গ'ল, ধন্য হ'ল আলি হৰি সত্ৰ। ইয়াত আপোনালোকে দেখিছে এখন অৰণ্য প্ৰতিচ্ছবি দাঙি ধৰা হৈছে। কীৰ্তনত উল্লেখ থকা অনুসৰি গাহ গজেন্দ্ৰৰ প্ৰতিচ্ছবি ইয়াত দেখুওৱা হৈছে। এয়া হ'ল মূল নামঘৰ। ইয়াতে নাম প্ৰসংগ হৈ থাকে আৰু ইয়াত বহুত ধুনীয়া ফুলনি বাগিচা দেখুওৱা হৈছে। খুব ধুনীয়া এটা সুন্দৰ পৰিৱেশ ইয়াৰ। 25-26-27 তাৰিখে ভকত গাদৰি পবিত্ৰ কৰিলে, সমন্বয় তীৰ্থ সেতু বান্ধিলে, বান্ধৱই হৰি নাম হৃদয়ত ললে। খোজকাঢ়ি কাঢ়ি আমি চাই আছো। গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা কৰিলে, বান্ধৱই ভকতিৰ নিদৰ্শন দিলে। আমাৰ নগাঁও জিলা শাখা, ইয়াতে সকলোবোৰ মানুহ আহি ইয়াতে লগ পাম। কাইলৈ পৰহিলে ইয়াতে থাকিব। ভোজনালয় বনাই আছে, ওপৰত ত্ৰিপাল দিবলৈ বাকী আছে, এইখিনি বনাই আছে, এইখিনি হৈছেগৈ। 10-15 হাজাৰ মানুহৰ বহিব পৰা জেগা, ভালেখিনি ডাঙৰ আছে। একে লাষ্টলৈকে বনাই আছে। ভোজনালয়ত 15,000 মানুহে একেলগে বহি খাব পাৰিব আৰু তাতে চব গেছৰ চৌকাৰ ব্যৱস্থা কৰিছে। 90টা গেছৰ চৌকা, ভাবকচোন। দেখাওঁগৈ ব'লকচোন। ইয়াত বনায়ে আছে।
বিষ্ণু খাৰ ঘৰীয়া বোলছবি জগতৰ হীৰা বনায়ে আছে। এয়া হ'ল অধ্যাপক নগেন শইকীয়া ৰান্ধনি শাল। কবি ৰাম গগৈ মানিকৰ খোজেৰে শতজনে সজালে ধৰা স্বাধীনতা সমৰে নিশাল চাই আহি আমি প্ৰদৰ্শনী আৰু বাণিজ্য মেলা চাবলৈ গ'লোঁ। প্ৰদৰ্শনীত অইল ইণ্ডিয়া আৰু গেছ কোম্পানীৰ কিছুমান প্ৰদৰ্শন দেখুৱাইছে আৰু বাণিজ্য মেলা বিভিন্ন ঠাইৰ পৰা অহা দোকানবোৰে ইয়াত দোকানবোৰ দিছে। নগাঁও জিলাতে মানিকু পজিলে ভকতক দিবলে সংগ 1930 চনত জন্ম লভিলে শ্ৰীমন্ত শংকৰদেৱ সংঘ নগাঁও জিলাতে মানিকু পজিলে ভকতক দিবলে সংগ হাই গাইজ, তাৰ যিখিনি মানে মানুহৰ যিখিনি সমাৱেশ হৈছে মানে বহুত ভাল লাগিলে আৰু সময়খিনি কটাই নথৈ আনন্দিত লাগিলে। আৰু সেৱা কৰ্মীসকলেও বহুত কাম কৰি আছে দেই। তাত ক'বলৈ মানে গ'লে সকলো সৰু ল'ৰা ছোৱালী নিজৰ ঘৰত যেনেকৈ কাম কৰে তেনেকৈ নিজাববীয়াকৈ লাগিছে, সেইটো কাৰণে দেখি ভাল লাগিলে। আৰু কোনো কাৰোৰ লগত মানে ৰখি থকা নাই, মানে নিজেই যিখিনি পাৰে নিজে কৰিছে, গোটেইখিনি ভাল লাগিলে। প্ৰদৰ্শনী চালোঁ, বাণিজ্য মেলা দেখিলোঁ আৰু নামঘৰটো এপাক নাম চালোঁ, হৈয়ে আছে। বাকী আপোনাৰ যিখিনি আমি দেখিলোঁ ভোজনালয়ত যিখিনি মানে ব্যৱস্থাপনা আছে, গেছ লাইন দি দিছে, ব্যৱস্থাপনাত যিখিনি আছে সেইখিনি বহুত ধুনীয়া সুন্দৰ হৈছে। প্ৰায় কোৱা মতে মানে 15,000 মানুহ অতিথি একেলগে বহি খাব পৰা ভোজনালয় বনাইছে আৰু প্ৰায় 90-100ৰ ভিতৰত 90টা বুলি ক'লে 90টা চৌকাযুক্ত মানে ৰান্ধনীশাল আছে। বহুত ভাল লাগিলে। পাৰিলে আপোনালোক আহিব। নাহৰকটীয়াৰ সমীপতে প্ৰায় 4 কিলোমিটাৰ আৰু ডিব্ৰুগড়ৰ পৰাও চমুতে হয়, আৰু আঁতৰ পৰা আহিলেও আপোনালোকে ট্ৰেইন হিচাপেও আহিব পাৰিব। তো আহিব। অহা কাইলৈৰ পৰা মেইন প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব, শুক্ৰ শনি দেও 25, 26, 27 চাগে আহিব, ভাল লাগিব, আপোনালোকে চাব আৰু চাই থাকিব। আমি পাৰিলে নেক্সট আৰু কি হয় প্ৰগ্ৰেম কি হয় আমি দিবলৈ চেষ্টা কৰিম। তো চাই থাকিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব পাৰিলে। Thanks for watching. Love you all. কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশন